ক্ষেত্ৰত আমি দেখা পাওঁ যে আনন্দৰাম ঢেকিয়ালপোন যাক প্ৰথম আমি অসমীয়া আধুনিক বুদ্ধিজীৱী বুলি কওঁ, এই আনন্দৰাম ঢেকিয়ালপোনৰ প্ৰচেষ্টা আৰু অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকান মিছনেৰীসকলৰ প্ৰচেষ্টা অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হয়। আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখা পাইছোঁ যে 1889 চনত যেতিয়া কলিকতাত পঢ়িবলৈ যোৱা লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী প্ৰভৃতি অসমীয়া লেখকসকলে চোৰাকী আলোচনীৰ মাজেৰে অসমীয়া সাহিত্যলৈ ৰোমান্টিক যুগৰ আগমন ঘটাইছিল। তাৰ পৰৱৰ্তী সময়ত ৰামধেনু, আবাহন, জয়ন্তী আৰু সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যই এটা গৌৰৱ কৰিব পৰা, এটা গৰিমামণ্ডিত সাহিত্যিক আৰু লিখিত পৰম্পৰা আগবাঢ়ি আছে। আমি আজি অনুভৱ কৰিছোঁ যে অসমীয়া ভাষাৰ যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, যে এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ প্ৰশ্ন প্ৰথম আহিছিল 2004 চনত আৰু তামিল জাতীয়তাবাদীসকল তেওঁলোকৰ তামিল ভাষাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিবৰ বাবে কৰা দীঘলীয়া সংগ্ৰামৰ অন্তত সেই সময়ৰ কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী মহাৰাণী চন্দ্ৰেশ কুমাৰী আছে আৰু ভাৰতবৰ্ষৰ তদানীন্তন কালৰ প্ৰধানমন্ত্ৰী ডক্টৰ APJ আব্দুল কালামৰ বিশেষ উদ্যোগত তামিল ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। পৰৱৰ্তী সময়ত উৰিয়া, কানাড়া, মালায়ালম ভাষাই মৰ্যাদা পায় আৰু যোৱা 3 অক্টোবৰ